এদিনত কাটা ইমানখিনি বনোৱা হয়। এইখিনি গোটেইখিনি 4 ইঞ্চি কাটা। ইয়াত আছে 122 ডাই। এডাইত 8টাকে থাকে। আমি এতিয়া কাটা আনলোডিং কৰিব আহিলোঁ। ইয়াতে অলপ দেৰি ৰখিছে। মানুহ ঘৰলৈ ফোন কৰিছে। পাই গ'লোহি মানুহ ঘৰ। এই আগত বোলে ঘটনা এটা হ'ল। চাওঁচোন বাৰু কি ঘটনা হ'ল। ঢেৰ পুলিচ আছেহি দেখোন। গাড়ী এক্সিডেণ্ট নহয় দেই। গছৰ ডাল এটাহে ভাঙি পৰিলে বোলে। তাকে অঁতাবৰ কাৰণে এই পুলিচবিলাক আহিছে। এনেকুৱা গাড়ীবিলাকত বোলে 2টা মানুহতকৈ বেছি বহিব নিদিয়ে বোলে। আমি এতিয়া 4টা মানুহ আছোঁ আকৌ। আমাক পুলিচে ধৰিলে মানে ফাইন দিব লাগিব। গছডাল ভাঙিছে, কাৰো একো নহ'ল, সেইটোৱে ধন্যবাদ আৰু। সেইটোৰ পৰা গাড়ী চলালে মানে অকণমান লাহে লাহে চলাব লাগে ন। কোন সময়ত কি হ'ব কোনে জানে ন। জুই নুমুৱা গাড়ী এখনো আহি আছে। এইখন। তোমালোকে কমেণ্ট কৰা, হিন্দীত ভিডিঅ' লাগিবনে অসমীয়াত ভিডিঅ' লাগিব। এয়াই আছিলে আজি মোৰ ব্লগ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ একেবাৰে নাপাহৰিব দেই।